নমস্কাৰ বন্ধুসকল, মোৰ নাম মানস কলিতা আৰু আপোনালোকে চাই আছে লেটছ ষ্টাডি বেংক ইউটিউব চেনেলটো। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম সিম্পলিফিকেশ্যনৰ বিষয়ে। তো সিম্পলিফিকেশ্যন টপিকটো এনেকুৱা হয় যে যিকোনো বেংকৰ হওক, এছএছচিৰ হওক, যিকোনো অসম গভৰ্ণমেণ্টৰ এক্সামতে হওক, সকলোতে আমাৰ সিম্পলিফিকেশ্যন পাৰ্টটো লাগে। গতিকে সিম্পলিফিকেশ্যন টপিকটো আমাৰ বহুত ইম্পৰ্টেণ্ট হৈ যায়। চ' আমি আজি এই ভিডিঅ'টোত আমি 10টা এনেকুৱা সিম্পলিফিকেশ্যনৰ কুৱেশ্যন ডিছকাছ কৰিম, যিটো আপোনালোকৰ কাৰণে অতি সহায়ক হ'ব। তো আহক বন্ধুসকল, ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এতিয়া আমাৰ সিম্পলিফিকেশ্যন অতি সহজতে কৰিবলৈ আমাৰ কি প্ৰয়োজন হ'ব? মাল্টিপ্লাইৰ আমাৰ যিবিলাক শ্বৰ্ট ট্ৰিক আছিল বা প্লাছ বা মাইনাছৰ যিবিলাক আমাৰ বা ডিভিজনৰ যিবিলাক আমাৰ শ্বৰ্ট ট্ৰিক আছিল, সেই গোটেইবোৰ শ্বৰ্ট ট্ৰিক আমাৰ ইউজ হ'ব ইয়াতে। তো যদি বন্ধুসকল আপোনালোকে আমাৰ প্ৰথম আগৰ ভিডিঅ'কেইটা চাই লোৱা নাই, তো চাই ল'ব। মই ওপৰত কাৰ্ডত আই বাটনত হওক বা ডেছক্ৰিপশ্যনত হওক গোটেইবিলাক লিংক আমি দি দিম। আৰু বন্ধুসকল, বেংক, এছএছচি, ৰেলৱে বা আসাম গভৰ্ণমেণ্টৰ যিকোনো এক্সামৰ নটিফিকেশ্যন হওক বা ষ্টাডি মেটেৰিয়েলৰ PDF হওক, গোটেইবিলাক মই মোৰ টেলিগ্ৰাম চেনেল আছে, সেই টেলিগ্ৰাম চেনেলটোত দি দিওঁ। গতিকে আপোনালোকে চেক কৰি ল'ব পাৰে। আৰু এই সকলোবিলাকৰ লিংক মই তলত ডেছক্ৰিপশ্যন বক্সত দি দিম। তো আহক আমি প্ৰথমতে আৰম্ভ কৰোঁ। তো বন্ধুসকল, আমাৰ প্ৰথম কুৱেশ্যনটো দি আছে এইটোত আমি কি কৰিম যে প্ৰথম যিকেইটা আমাৰ শেষৰ অংক দি আছে সেইকেইটা আমি প্লাছ বা মাইনাছ কৰিম। তো আমাক কি দিয়া আছে? প্ৰথমটোত দিয়া আছে 9, নেক্সটটোত দিয়া আছে -4, তাৰপিছতটো দিয়া আছে +4, আৰু এইটো আমাৰ এইফালে সমান চিহ্ন এইফালে গুচি আহিলে হ'ব -2। তো +4 -4 কেঞ্চেল কৰিলে আৰু 9 2 গ'লে কিমান থাকিল? 7। তো আমাৰ হিচাপ মতে আমাৰ যিটো আমাৰ শেষৰ অংক আছে সেইটো হ'ব লাগে আমাৰ 7, কিন্তু আমাৰ এইকেইটাত এটাতো নাই। গতিকে আমাৰ এনচাৰ হ'ব নান অফ দিছ। তো ঠিক আছে, আশা কৰোঁ আপোনালোকে বুজি পালে। তো নেক্সট কুৱেশ্যনটো চাওঁ আমি। ইয়াত দিয়া আছে 1 whole 1/3, অৰ্থাৎ 1 সমস্ত 3/1 মাইনাছ 1 whole 1/8, 1 সমস্ত 8/1 প্লাছ 1 whole 1/4। তো এনেকুৱা কুৱেশ্যনত আমি কি কৰিম যে প্ৰথমতে আমাৰ যেকেইটা আমাৰ হোল নাম্বাৰ আছে সেইকেইটা আমি প্লাছ বা মাইনাছ কৰি ল'ম। তো আমাৰ কি আছে? ইয়াতে +1 আছে, ইয়াতে -1 আছে, আৰু এই দুটা কেঞ্চেল যাব, +1 -1 কেঞ্চেল যাব, আৰু আমাৰ থাকিব +1টো। অৰ্থাৎ এনেকুৱা হ'ব 1 - 1 + 1। তো +1 -1 কেঞ্চেল যায়, আমাৰ থাকিব কেৱল 1টো। ঠিক আছে, এতিয়া আমি কি কৰিম? যেকেইটা আমাৰ ফ্ৰেকশ্যন আছে, ভগ্নাংশ আছে, সেইকেইটাক আমি যোগ বা বিয়োগ কৰিম। ইয়াত আছে আমাৰ 1/3 - 1/8 + 1/4। তো এইটোক আমাৰ LCM ল'লে হ'ব আমাৰ 8 3 × 24, লসাগু ল'লে আমাৰ হ'ব 24, আৰু ইয়াৰ হ'ব আমাৰ 8 - 3 + 6। গতিকে আমাৰ হ'ব 28 14 14 গ'লে 11/24, আৰু আমাৰ অপশ্যনটো হ'ব 1 whole 11/24। তো এইটো আমি মিলাই চাম ক'ত আছে আমাৰ। তো আমাৰ এই অপশ্যন হ'ব। নেক্সট কুৱেশ্যনটো দিয়া আছে 3/7 অফ মানে আমি জানো অফ মানে হয় পূৰণ। তাৰপিছত আছে এইটো 49/6 ইনটু অফ মানে পূৰণ, গতিকে 4/7 এইটো আছে। তো এইটোত কি কৰিম আমি? প্ৰথমতে 3 দি 6 কাটিম, 2 বাৰ যাব। তাৰপিছত 7 দি 7 গুণ 49 হয়, গতিকে এই দুয়োটা 7 মিলি 49টো কাটি যাব। তাৰপিছত 2 দি 4 কাটিম 2 বাৰ। তো আমাৰ অপশ্যন হ'ব B 2। ইয়াৰ পিছত আছে আমাৰ √52 × 27 / 6 + 26 - 4 আছে। অৰ্থাৎ আমাৰ এই গোটেইখিনিতে আমাৰ √ডাল আছে। তো আমি প্ৰথমতে কি কৰিম? আমি পূৰণ বা হৰণখিনি আমি কৰি ল'ম, যিহেতু আমি আগতে বদমাছ ৰুল পাইছিলোঁ যে BODMAS ৰুলটো, যে প্ৰথমতে আমি ব্ৰেকেটৰ কাম কৰিব লাগে। তাৰপিছত আমি অফ মানে পূৰণ তাৰপিছত আমি ডিভিজন কৰিব লাগে, তাৰপিছত আমি মাল্টিপ্লিকেশ্যন, তাৰপিছত এডিশ্যন আৰু ছাবট্ৰেকশ্যন। গতিকে আমাৰ ব্ৰেকেট আৰু অফ নাই। তো প্ৰথমতে আমি কি কৰিম? ডিভিজন বা আৰু মাল্টিপ্লিকেশ্যনটো কৰিম। ডিভিজন মাল্টিপ্লিকেশ্যন কৰিলে আমাৰ প্ৰথমতে কি হ'ব? এইটো এনেকুৱা হ'ব 52 × 27 / 6 + 26 - 4। আৰু এইটো কি হ'ব? আমাৰ 3 দি আমাৰ 2 বাৰ যাব, 3 দি আমাৰ 9 বাৰ যাব এইটোক, আৰু 2 দি এইটোক 26 বাৰ যাব। তো আমাৰ ভিতৰত এনেকুৱা হ'ব যে 26 × 9 + 26 - 4 কৰিলে হ'ব আমাৰ 22। গতিকে আমি এইখিনি কৰোঁ যে 26ৰ লগত 9 পূৰণ কৰিলে কি হ'ব? আমি আগতে পাইছিলোঁ
26 ৰ লগত 9 পৰিলন কৰিলে আমি 260 ৰ পৰা 26 মাইনাস কৰি দিম আৰু আমাৰ হ'ব 234 234 ৰ লগত আমি প্লাস 22 কৰিম ঠিক আছে আৰু 234 ৰ লগত আমি প্লাস 22 কৰিলে হ'ব আমাৰ 256 আৰু ৰুট ওভাৰ 256 টো আমাৰ কিমান হ'ব আমাৰ হ'ব 16 ৰ সমান আৰু আনসাৰটো হ'ব 16 কিন্তু আমাৰ অপচনত এটাটো আমাৰ কেৱল 16 টো নাই ইয়াতে আছে √16 ইয়াতে আছে 16 স্কয়াৰ গতিকে আমাৰ উত্তৰ হ'ব none of this next question to saw me zia dse 8000 divided by 16 minus 200 আৰু a2 into 6 হৈ আছে তো ঠিক আছে আমি প্ৰথমতে বদমাছ ৰুল এপ্লাই কৰি চাও যে 8000 divided by 16 minus 200 এনেকৈ লিখিব পাৰো আৰু ইয়াতে আছে x ৰ লগত 6 পূৰণ হৈছে তো প্ৰথমতে জানো 16 5 গুণ আছে গতিকে আমাৰ হ'ব 500 হ'ব তো 500 ৰ পৰা 200 গলে আমাৰ থাকিব 300 সমান x into 6 গতিকে এই 6 টো কি হ'ব আমাৰ তলত গুছি আহিব গতিকে ডিভাইডেড বাই 6 হৈ যাব এটো তাৰ মানে হ'ব আমাৰ 50 আনসাৰ তো 50 টো এটো হ'ব আমাৰ তো বন্ধুসকল মই এটো আৰু এবাৰ ৰিপিট কৰি দিছো চাব আপোনালোকে যে এইটোক আমি প্ৰথমতে লিখিব পাৰো 8000 divided by 16 তাৰ লগত আমাৰ কি হৈছে -200 হৈছে আৰু তাতে কি আছে আমাৰ x ৰ লগত 6 পূৰণ হৈছে তো আমি x ৰ ভ্যালুটো উলিয়াব লাগে তো প্ৰথমতে কি কৰিম 16 দি 80 ক আমি হৰণ কৰিম 16 5 গুণ 80 হ'ব আৰু পিছফালে দুটা শূন্য বহিব আৰু গতিকে 500 ৰ পৰা 200 টো মাইনাস হলে আমাৰ থাকিব 300 আৰু আমাৰ 300 সমান কিমান হল x পূৰণ 6 হল নেক্সট কি কৰিম আমি এই 600 টো দি 6 টো দি 300 কাটিম 6 5 গুণ 30 আৰু এটা শূন্য বহি যাব গতিকে শূন্যটো হ'ব আৰু আমাৰ হ'ব 50 आंसर গতিকে আমাৰ এটো হ'ব অপচন সি নেক্সট কোৱেশ্চনটো আছে আমাৰ 1/8 of 6/7 of 11200 তো এনেকুৱা কোৱেশ্চন আহে যিকোনো এক্সামতে তো আমাৰ প্ৰথম আমি এটোক সিম্পল ভাষাত কেনেকৈ লিখিব পাৰো 1/8 of মানে মাল্টিপ্লাই তাৰপিছত 6/7 of মানে আৰু আকৌ মাল্টিপ্লাই তাৰপিছত আছে আমাৰ 11200 তো কি কৰিম আমি জানো যে 8 লগত 7 পূৰণ কৰিলে কিমান হয় 56 56 হয় আৰু কি কৰিম 56 2 গুণ 112 56 2 গুণ 112 গতিকে 56 2 * 1 1 2 আৰু পিছফালে দুটা শূন্য আছে তাৰপিছত নেক্সট কি কৰিম আমি এই 6 আৰু 200 ৰ লগত আমি পূৰণ কৰি দিম 6 ৰ লগত 200 পূৰণ কৰিলে আমাৰ কিমান হ'ব 1200 গতিকে সিম্পলি আমাৰ এনসাৰটো হৈ গল 1200 তো নেক্সট কোৱেশ্চন টো চাব আমাৰ দি আছে 0.88 তাৰ লগত 88 পূৰণ তাক 8 দি হৰণ কৰে আৰু গটেখিনিক আমি 6 দি মাল্টিপ্লাই কৰি দিছো তো কেনেকৈ কৰিম আমি প্ৰথমতে এনেকৈ লিখিম 0.88 তাৰ লগত 880 মাল্টিপ্লাই তাৰ লগত আমাৰ 880 মাল্টিপ্লাই আৰু গটেখিনি ডিভাইডেড বাই 8 এৰে তাৰপিছত গটেখিনিত আমাৰ 6 এৰে মাল্টিপ্লাই হৈ আছে তো আমি প্ৰথমতে কি কৰিব পাৰো যে 8 এৰে 88 টোক আমি কাটাকাটি কৰিব পাৰো কৰিলে আমাৰ হ'ব 110 কাৰণ 11 8 গুণ 88 গতিকে 110 হ'ব তো এটো আমি কি লিখিব পাৰো 110 into 0.88 আৰু তাৰ লগত আমাৰ 6 মাল্টিপ্লাই হৈ আছে তো এটো বন্ধুসকল মই নেক্সট পেজত কৰি দিছো যে আমাৰ দিয়া আছিল আমি পাইছিলো 110 into 0.88 into 6 এটোক আমি প্ৰথমতে কি কৰিম আমি 11 দি 11 দি আমি পূৰণ কৰাৰ নিয়মটো শিকিছিলো তো প্ৰথমতে আমি 11 দি 88 ক পূৰণ কৰি লম বা আমি এটা কাম কৰিব পাৰো 88 ৰ লগত প্ৰথমতে আমি 6 টো মাল্টিপ্লাই কৰি চাব পাৰো তো 88 ৰ লগত 6 মাল্টিপ্লাই কৰিলে হ'ব 8 গুণ 48 8 গুণ 48 আৰু 52 গতিকে 528 আৰু যেটো দুটাৰ আগত দশমিক আছিল গতিকে আমাৰ হ'ব দশমিকটো ইয়াতে আৰু এটোক আমি পূৰণ কৰিব লাগিব 110 ৰে 110 ৰে তো আমি কি কৰিম প্ৰথমতে 11 ৰে মাল্টিপ্লাই কৰিম 11 ৰে মাল্টিপ্লাই কৰিলে কি হ'ব প্ৰথমতে 8 হ'ব তাৰপিছত 8 লগত 2 যোগ কৰিলে 10 হ'ব 10 শূন্য হাতেৰ হ'ল 1 তাৰপিছত 2 লগত 5 যোগ কৰিলে 7 হ'ব আৰু 7 ৰ আকে এতে 8 হ'ব আৰু পিছত আমি 5 টো লিখি দিম আৰু আমাৰ দশমিক আছিল
দুটা ঘৰৰ আগত গতিকে হিচাপমতে আমাৰ দশমিক ইয়াতে হ'ব লাগে কিন্তু যিহেতু আমাৰ এটা শূন্য আছে তো দশমিকটো ৰাইট সাইডে এক ঘৰ বাঢ়ি যাব আৰু আমাৰ হ'ব উত্তৰ 580.8 আৰু এটা আমি মিলাই চাম কোনটো আনসাৰৰ লগত মিলে 580.80 গতিকে আমাৰ হ'ব অপচন পি আশা কৰোঁ বন্ধুসকল আপোনালোকে বুজি পালে তো নেক্সট কুৱেশ্যনটো লৈ আমি যাম যদি আপোনালোকে এইটো বুজি পোৱাত অলপ টান হৈ যায় তেনেহ'লে ভিডিঅ'টো পজ কৰি আকৌ ৰিভাইন কৰি চাব পাৰে নেক্সট কুৱেশ্যনটো আছে আমাৰ এইটো যে এইটোত প্ৰথমতে কি কৰিম আমি আমাৰ এই কুৱেশ্যন মাৰ্কটো আমি লেফ্ট সাইডে ৰাখি এই গোটেইখিনি আমি প্ৰথমতে ৰাইট সাইডে লৈ যাওঁ ঠিক আছে তো আমাৰ ৰাইট সাইডে লৈ গ'লে এনেকুৱা হ'ব যেহেতু গোটেইখিনি পূৰণ হৈছে হোৱাতে গ'লে আমাৰ হৰণ হৈ যাব হৰণ হ'লে আমি এনেকৈ লিখিব পাৰোঁ 2 × 256 আৰু ওপৰত হ'ব 8 স্কুৱেৰ ইনটু 10 স্কুৱেৰ ইনটু 2 আৰু এইটো কাটি যাব কাটা ওপৰত হ'ব আমাৰ 8 স্কুৱেৰ আৰু 10 স্কুৱেৰ তো আমি এইটো এনেকৈ লিখিব পাৰোঁ 8 × 10 হোল স্কুৱেৰ আৰু তলত যেহেতু 256টোক আমি এনেকৈ লিখিব পাৰোঁ 16 স্কুৱেৰ মানে 256 হয় গতিকে আপোনালোকে লক্ষ্য কৰিব পাৰিব যে 8ৰ লগত 10 পূৰণ কৰিলে হ'ব 80 আৰু তলত হ'ব 16 স্কুৱেৰ আৰু গোটেইখিনি আমি এনেকৈ লিখিব পাৰোঁ 80/16 হোল স্কুৱেৰ আৰু 16 8 যাব 5 বাৰ গতিকে আমাৰ এনসাৰ হ'ব 5 স্কুৱেৰ মানে আমাৰ 25 হয় যেহেতু 25 নাই গতিকে আমাৰ নান অফ দিছ হ'ব এনসাৰ তো যদি বন্ধুসকল বুজাত অলপ প্ৰব্লেম হৈছে তেনেহ'লে মই কুৱেশ্যনটো আৰু ৰিপিট কৰি দিম কথা নাই তো আমাৰ কুৱেশ্যনটো দিয়া আছিল যে 2 × 256 ইনটু কুৱেশ্যন মাৰ্ক ইকুৱেল টু 8 স্কুৱেৰ ইনটু 10 স্কুৱেৰ ইনটু 2 তো প্ৰথমতে আমি কি কৰিম যে এই দুইটো আৰু এই দুইটো কেনসেল কৰি দিম তাৰপিছত থাকিব আমাৰ 256 তো 256টোক আমি এনেকৈ লিখিব পাৰোঁ 16 স্কুৱেৰ লিখিব পাৰোঁ 16 স্কুৱেৰ ইনটু কুৱেশ্যন মাৰ্ক ইকুৱেল টু 8 স্কুৱেৰ ইনটু 10 স্কুৱেৰ ইনটু 2 দুইটো কাটি গ'ল তো আমাৰ এনেকুৱা হ'ব যে কুৱেশ্যন মাৰ্ক ইজ ইকুৱেল টু 8 স্কুৱেৰ ওপৰত লিখিব পাৰোঁ 8 স্কুৱেৰ আৰু 10 স্কুৱেৰটোক আমি এনেকৈ লিখিব পাৰোঁ 8 × 10 হোল স্কুৱেৰ আৰু তলত লিখিব পাৰোঁ এইটো 16 স্কুৱেৰ তো এইটো যাই কিনে কি হ'ব আমাৰ ওপৰত থাকিব 80 তলত থাকিব 16 আৰু যেহেতু গোটেইখিনিত আমাৰ হোল স্কুৱেৰ আছে গতিকে আমি এইটো এনেকৈ লিখিব পাৰোঁ তো 80/16 16ৰে হৰণ কৰিলে আমি পাম 5 গতিকে এনসাৰটো হ'ব 5 স্কুৱেৰ আৰু 5 স্কুৱেৰ মানে হ'ল 25 তো আমাৰ এনসাৰ হয় 25 কিন্তু আমাৰ অপশ্যনত যেহেতু 25টো নাই গতিকে আমাৰ এনসাৰ হ'ব নান অফ দিছ তো নেক্সট কুৱেশ্যনটো আমি চাই লওঁ নেক্সট কুৱেশ্যনটোত আছে আমাৰ √9 হোল কিউব তাৰপিছত √81 হোল টু দি পাৱাৰ 5 তো ঠিক আছে তো আমি প্ৰথমতে কি কৰিম √9 তো √9টোক আমি এনেকৈ লিখিব পাৰোঁ 3 বুলি লিখিব পাৰোঁ √9 ইকুৱেল টু 3 আৰু এইটোত আছে আমাৰ হোল কিউব দিয়া আছে তাৰ লগত আমাৰ √81 তো √81ক আমি কেনেকৈ লিখিব 9 বুলি লিখিব পাৰোঁ √81 মানে যিহেতু আমাৰ 9 স্কুৱেৰ হয় 81ক গতিকে ৰুটডাল আছে আৰু স্কুৱেৰ আৰু ৰুট অভাৰডাল কাটি যে আমাৰ কিমান থাকিব 9 থাকিব তো √81 ইকুৱেল টু 9 হ'ল আৰু 9ৰ ওপৰত আমাৰ কি হ'ব 5 থাকিব পাৱাৰ আৰু তাৰপিছত আছে হৰণ 27 স্কুৱেৰ আছে তাৰপিছত ইকুৱেল টু আছে আমাৰ 3 টু দি পাৱাৰ কুৱেশ্যন মাৰ্ক তো এইটোত আমি কি কৰিম যেহেতু আমাক 3ৰ পাৱাৰ কিমান আছে সুধিছে তো প্ৰথমতে আমি কি কৰিম গোটেইখিনিকে আমি 3ৰ পাৱাৰ হিচাপে লিখি ল'ম তো চাব প্ৰথমতে এইটো 3 টু দি পাৱাৰ 3 ঠিকে আছে এইটো 3 কিউব হৈ আছে ইনটু 9 টু দি পাৱাৰ 5 তো 9ক আমি এনেকৈ লিখিব পাৰোঁ 9ক লিখিব পাৰোঁ 3 স্কুৱেৰ আৰু গোটেইখিনি হোল টু দি পাৱাৰ 5 হৈ আছে তাৰপিছত আমাৰ হৰণ 27 তো 27ক আমি এনেকৈ লিখিব পাৰোঁ 3 টু দি পাৱাৰ 3 অৰ্থাৎ 3 কিউব মানে 27 আৰু এইখিনিত স্কুৱেৰ আছে ইকুৱেল টু আমাৰ 3 টু দি পাৱাৰ আছে কুৱেশ্যন মাৰ্ক তো এতিয়া আমি কি লিখিব পাৰোঁ যে যেহেতু আমাৰ বেছ কেইটা তলৰ কেইটা গোটেইকেইটা আমাৰ 3 আছে গতিকে আমি 3 কেইটা গুচাই দি আমি পাৱাৰ কেইটা লিখিব পাৰোঁ পাৱাৰত কি আছিল প্ৰথমতে আছিল 3 তাৰপিছত পূৰণ আছে যেহেতু পূৰণত পাৱাৰৰ যোগ হয় আৰু এইটো 3 স্কুৱেৰ আৰু তাৰে লগত আমাৰ 5টো পাৱাৰত আছে গতিকে আমাৰ 3 টু দি পাৱাৰ 10 হ'ব তো আমি লিখিম 10টো
তাৰপিছত হৰণ থাকিলে আমাৰ মাইনাছ হ'ব পাৱাৰত আৰু 3 টু দি পাৱাৰ 3 তাৰে লগত আৰু 2 হৈ আছে গতিকে 3 পূৰণ 2 হ'লে আমাৰ 6 হ'ব ইকুৱেল টু আমাৰ কুৱেশ্যন মাৰ্ক আছে আমি কি কৰিছোঁ আমি বেছ কেইটা আমি গুচাই দিছোঁ এক প্ৰকাৰৰ তো কি আছিল ইয়াতে 3 ৰ লগত 10 যোগ কৰি আমি 6 মাইনাছ কৰি দিম কিমান হ'ব 10 3 13 13 6 গ'লে আমাৰ 7 থাকিব গতিকে অপশ্যন হ'ব আমাৰ ডি এইটোৰ এনসাৰ হ'ব আমাৰ 7 তো বন্ধুসকল এনেকুৱা কুৱেশ্যন প্ৰায় আহে আমাৰ যিকোনো এক্সামতে আহি থাকে গতিকে এনেকুৱা কুৱেশ্যনৰ আপোনালোকে প্ৰেক্টিছ কৰি চাব ঘৰতে তো ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যনটো আহিল এইটো তো এইটো কুৱেশ্যন চাব এইটো কুৱেশ্যন আমাৰ কি আছিল তলত যদি লক্ষ্য কৰে গোটেইকেইটাতে আমাৰ মাল্টিপ্লাই নাই আৰু মাজত প্লাছ আছে গতিকে আমি এনেকৈ চাব পাৰোঁ যে আমাৰ ইয়াতে এইখিনিত আমাৰ মাল্টিপ্লাই আছে গতিকে এইটো এটা পাৰ্ট হৈ আছে তাৰপিছত এইটো এটা পাৰ্ট হৈ আছে আৰু এইটো এটা পাৰ্ট হৈছে ঠিক তেনেকৈ তলত আছে এনেকৈ আৰু এনেকৈ গতিকে এইটোক আমি এনেকৈ লিখিব পাৰোঁ যে তলত আছে 753 গতিকে 753 হোল কিউব তাৰপিছত আছে আমাৰ প্লাছ 247 হোল কিউব আৰু ওপৰত কি আছে আমাৰ 753 হোল স্কুৱেৰ প্লাছ 247 হোল স্কুৱেৰ কাৰণ দুটা আছে গতিকে স্কুৱেৰ লিখিছোঁ তাৰপিছত মাইনাছ 753 ইনটু 247 আছে আমাৰ তো বন্ধুসকল যদি এইটোক আমি সিম্পল ধৰণে 753 টোক হোল স্কুৱেৰ কৰোঁ তাৰপিছত এইটোক হোল স্কুৱেৰ কৰোঁ তাৰপিছত এই দুটা মাল্টিপ্লাই কৰি মাইনাছ কৰি দিওঁ তাৰপিছত এইটো হোল কিউব কৰোঁ এইটো হোল কিউব কৰোঁ এনেকৈ যদি কৰিব যাওঁ আমাৰ গোটেই ৰাতি হৈ যাব তো তাৰ কাৰণে আমি কি কৰিম এটা ফৰ্মুলা পাইছিলোঁ a কিউব প্লাছ b কিউব বা a প্লাছ b হোল কিউবৰ ফৰ্মুলাটো সেইটো আমি ব্যৱহাৰ কৰোঁ তো বন্ধুসকল ইয়াতে যেহেতু কিউবৰ ব্যৱহাৰ হৈছে গতিকে আমি কিউবৰ বিভিন্ন ফৰ্মুলা পাইছিলোঁ তাৰে ভিতৰত এটা ফৰ্মুলা আছিল যে a কিউব প্লাছ b কিউব ইকুৱেল টু a প্লাছ b হোল ইনটু a স্কুৱেৰ মাইনাছ ab প্লাছ b স্কুৱেৰ তো এইটো ফৰ্মুলা আমাৰ আছিল তো এইটো ফৰ্মুলা আমি যদি তলৰ আমাৰ যেটো ডিনোমিনেটৰ আছে লবত এটো যদি খটুৱাও তেনেহলে এইটো আমাৰ কেনেকুৱা হ'ব যে আমাৰ 753 আৰু 247 আছিল গতিকে এটো এনেকুৱা হ'ব যে 753 plus 247 whole into a square মানে 753 whole square তাৰপিছত plus b square মানে 247 whole square minus ab মানে 753 multiply 247 এইখিনি আমাৰ হৰত হ'ব হৰত অৰ্থাৎ ডিনোমিনেটৰত হ'ব আৰু নেক্সট আমাৰ নিউমাৰেটৰত আছিল এইখিনি 753 whole square plus 247 square minus এই দুটাৰ পূৰণফল তো আমাৰ নিউমাৰেটৰত আছিল 753 square plus 247 square minus 753 multiplied by 247 তো যদি আমি এইখিনি চাও এইখিনিৰ লগত আমাৰ এইখিনি কমপ্লিটলি কটাকটি যায় তো আমাৰ অপচনটো থাকে 1 by 753 plus 247 তো এই দুটা যোগ কৰিলে হ'ব আমাৰ 0 0 আৰু 900 হ'ব 56 লগত 47 যোগ কৰিলে হ'ব আৰু প্লাস 10 গতিকে সৰি 900 নহয় 1000 হ'ব তো 1 by 1000 হ'ব আৰু আমাৰ অপচনটোত কি আছে অপচনটোত আছে আমাৰ এ অপচনটোত আছে 1 by 1000 তো গতিকে এইটো হ'ব আমাৰ এনসাৰ তো বন্ধুসকল এইকেইটা আছিল আমাৰ আজিৰ ভিডিঅ'টোত নেক্সট আমি পাৰ্ট 2 লৈ আহিম পাৰ্ট 2 ত আমি ডিসকাস কৰিম কিছুমান ইয়াতকৈ অলপ হাই লেভেলৰ কুৱেশ্যন বিলাক তো তেতিয়ালৈ আপোনালোকে ষ্টে টিউন হৈ থাকিব ধন্যবাদ থ্যাঙ্কস ফৰ ওয়াচিং